আজি মা আৰু মই মাহী ঘৰ ওলাইছোঁ পিঠাগুড়ি খুন্দিবলৈ। এয়া দেখিছে নহয় গোটেই বোকা। বৰষুণ দি দিয়াৰ বাবে এনেকুৱা হৈ গ'ল। মায়ে আজি মুচিছিলেহে বেয়াই হৈ গ'ল। আৰু এইফালে চাউল তিয়াই কৰি লৈ ল'লোঁ আৰু মা আৰু মই দুইজনীয়ে গৈ আছোঁ। আৰু এইফালে ৰাস্তাটো দেখিছে নহয়, ৰাস্তাটোও বোকা। বৰষুণ দি দিয়াৰ বাবে বোকা হ'ল। আৰু মাহী ঘৰ আহিলোঁ। আহি পিনে অলপ দেৰি ৰখিলোঁ। ৰখি পিনে আকৌ মা আৰু মাহীয়ে দুইজনীয়ে কামত লাগি গ'ল। আৰু ময়ো লাগি গ'লোঁ চালিবলৈ। যিহেতু বিহু আহিছে এইবোৰ কাম কৰিবই লাগিব ন। পিঠাগুড়ি খুন্দি হোৱাৰ পিছত আকৌ বায়ে চাহ বনাইছে আৰু লগতে তেল পিঠা। এয়া বনাই আছে, এয়া মোৰ বা হয় দেই। আৰু তেল পিঠা এটা বনাই আছে, মই খায়ে লৈছোঁ আৰু আগতীয়াকৈ। তেল পিঠা খাই মই কিন্তু বহুত ভাল পাওঁ। নিমখ দিলে বেছিকৈ ভাল পাওঁ। কিন্তু এতিয়া চেনি দিছিলে, তথাপিও চলি যায়। আৰু অলপ দেৰি পিছতে বায়ে চাহ আনি দিলেহি। এয়া দেখিছে নহয় ধুনীয়া ধুনীয়া চাহ। আৰু এতিয়া চবেই খাই আছোঁ। এয়া হ'ল মোৰ মাহী আৰু এইটো হ'ল মোৰ ভাইটি। আৰু বায়ে লাজ কৰিছে দেখিছে নহয়। আৰু চাহ খাই হোৱাৰ পিছতে আকৌ চানা আনি দিলে। চানা খাই ল'লোঁ। তাৰপিছত আকৌ নাৰিকলৰ গুড়িও কৰি ল'লোঁ। ঘৰত গৈ যিহেতু কাচি পিঠা বনাব লাগিব। আৰু এইফালে দেখিছে নহয় ইমান ডাঙৰ ডাঙৰ বৰফ। কিয় থৈছে জানেনে? আচলতে আমাৰ মাহীহঁতৰ ঘৰত মাছৰ দোকান আছে, সেইবাবে থৈছে। আৰু মা আৰু মই মাহীহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ অলপ বজাৰ কৰি।